হেল্ল'। এয়া সৰস্বতী আই হয়নে? মই হেৰিয়াৰ পৰা কৈছোঁ আকৌ, জলহুৱে কৈছোঁ। চিনি নাই পোৱা? আমাকনো ক'ত চিনি পাব, আমি আৰু লাষ্ট বেঞ্চত বহা কেইটাহে। মই পালে। মই জলহুৱে কৈছোঁ। হেৰি মই এতিয়া ইউনিভাৰ্চিটি ক্লাছ 6ত পঢ়ি আছোঁ। 7লে নাপালোঁ মানে এই যোৱাবাৰ আপোনাৰ সেই বেদীখনৰ পিছফালে মই গোটেই কিতাপ পত্ৰবোৰ থলোঁ ভালকৈ এইবাৰ পাছ কৰিম বুলি। ক'ত সেইকেইখন বোলে পূজাৰীয়ে বোলে প্ৰসাদ দি থাকোঁতে বোলে পাত শেষ হ'ল, তাৰ পৰাই ফালি দিলে। আৰু বাকী অংকখন বাচি থাকিলে, অংকখন বোলে গৰুৱে টানিলে। সেই গোটেইখিনি মানে তাতে আপোনাৰ চৰণতে উচৰ্গা কৰি দিছিলোঁ। তাৰপৰা মই সেই 6ৰ পৰা 7লৈ নাপালোঁ নহয়। বাৰু হেৰি নহয়, আপুনি কাইলৈ কেইটামান বজাত পাবহি? আহি থাকোঁতে কি আপোনাৰ ৰাজহাঁহজনী চুৰ হ'ল? হেৰি আমাৰ ঘৰ বগী হাঁহজনী আছে, পঠিয়াই দিম নি বাৰু? নালাগে নি? হেৰি তাৰপৰা আমাৰ পূজা আয়োজন মানে কিনো ক'ম আৰু কথাটো আৰু আপোনাকে যি ক'লোঁ আৰু হেৰি পূজা আয়োজন মানে আমাৰ এইফালে আকৌ এনেকুৱাহে হয় আকৌ, গাৰ্লফ্ৰেণ্ডক মানে পূজ্য কৰিলে হৈয়ে যায় আৰু আমাৰ সেয়াহে চলন্ত সৰস্বতী আৰু তেওঁক দিয়া হ'ল আৰু 25,000 টকীয়া চুইজাৰ এযোৰ। আৰু তাই কৈছে বোলে ইভিনিঙত মই বোলে বেনাৰ্জী কাপোৰ এখন পিন্ধিম। মই আকৌ ভাবিলোঁ 25,000 টকা খৰচ কৰিলোৱে, আকৌনো ক'ৰ পৰা টকা। তাৰপিছত মই কি কৰিলোঁ, ভাড়ালৈ ঠিক কৰি দিলোঁ। কাপোৰযোৰ ভাড়ালৈকে ঠিক কৰি দিলোঁ। বাৰু হেৰি নহয়, আপুনি কাইলৈ কেইটামান বজাত পাব? মৰ্ণিঙত ন? হেৰি এইবাৰ মই আপোনালৈ ফোন কৰা মানে কি, মোক এইবাৰ আপুনি যেনে তেনে হ'লেও পাছ কৰাই দিব। সৰস্বতী বন্দনা গাব লাগিব। ক'তনো আৰু এখন সৰস্বতী বন্দনা গাব পাৰিম হয়? এইবাৰ সৰস্বতী বন্দনা গালে আপুনি পাছ কৰাই দিবই? সৰস্বতী বন্দনা বাৰু আমি গাইছোঁ আৰু এই লাষ্ট বেঞ্চত বহোঁহে আৰু আমাৰ আকৌ পদে পদে ভুল হয় নহয় দেই। মই বাৰু আপোনাকে আৰু উৎসৰ্গা কৰি গাইছোঁ আৰু সৰস্বতী বন্দনাটো। আপুনি শুনকচোন বাৰু, লাউড স্পীকাৰ দি দিছোঁ। হে সৰস্বতী আই দুখদাই নধৰিব, মই আৰম্ভ কৰিছোঁ দেই। পায়ে তোৰ হাতেৱালা থাকে যদি চিটি গ'লে দাম দিয়ে যাবেন, তাতে চমন তাতে বাদাম আমার কাছা বাদাম, আমার কাছে নাই তো ভুজু বাদাম। হে সৰস্বতী আই, যিখিনি নকল বনাইছোঁ সেইখিনি যাতে পৰীক্ষাত আহে আৰু তাকে তুমি নিলগৰ পৰা আশীৰ্বাদ কৰা।